আজি 17 বছৰে আমাৰ বিপেপ গভৰ্ণমেণ্টে যিখিনি কাম কৰিব পৰা নাছিলে আজি সেইখিনি কাম আজি এই 4 বছৰতে ক'ব লাগিলে প্ৰমোদ বড়ো মহোদয়ে চিফ ছাৰে যে এই কামবিলাক আগবঢ়াই লৈ গৈছে এইটো মানে বৰ প্ৰশংসনীয় কথা এইটো বাখানাবলগীয়া কথা আৰু এই যে চেনেংগেভেল দি আছে এইখন গাঁও একেবাৰে দহা মাটি গতিকে এইখিনিত চেনেংগেভেলটো আজি 17 বছৰ কমপ্লিট হ'লে বৰ আমি আনন্দিত পালোহেঁতেন কিন্তু হোৱা নাছিল তথাপিও আৰু এই আজি আমাৰ প্ৰমোদ বড়ো মহোদয়ে চিফ ছাৰে যে এইখিনি কাম নিজাববীয়াকৈ চেনেংগেভেল দি ৰাইজক উপকৃত কৰিছে তেখেতলৈ বৰ ধন্যবাদ জনাইছোঁ আগন্তুক আমাৰ এই ৰাইজে মুখে মুখে এতিয়া আমি শুনিবলৈ পাইছোঁ যে এইখন চৰকাৰক আমি ভাল পাইছোঁ গতিকে আমি এইখন চৰকাৰৰ লগতে থাকিব লাগিব যিখন চৰকাৰে আমাক চকু মিলি চাব আমি তেখেতসকলক আমি সহায় কৰিম বুলি ইতিমধ্যে আমাক ৰাইজৰ পৰা জনাই দিছে কিমান দীঘল ৰাস্তা এইটোতো ক'ব লাগিলে অন্ধাবাৰী ৰাস্তাৰ আৰু এইটো স্কিম এটা আছিলে এইটো আমাৰ এম এল এ ছাৰৰ আণ্ডাৰত তেখেতৰ এই কামটো হৈ গৈছে তাৰ বাহিৰেও এইটো আকৌ এটা ৰাস্তা অলপমান থাকি গৈছে গতিকে আমি অলপ ঘূৰিছোঁ আমাৰ দলৰ ফালৰ পৰা ইউ পি পি এলৰ ফালৰ পৰা এইটো আকৌ 100 মিটাৰ ৰাস্তা এটা চেনেংগেভেল লাগে বুলি আমি চাইছোঁ গতিকে এইখিনি আকৌ আজি আমি বনাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ অকল ইয়াতে দিছে না বেলেগ গাঁৱতে আৰু আমি চাই আছোঁ গাঁওখনৰ চাৰিওফালে ইফাল ক'ত লাগে ক'ত নালাগে গতিকে ইয়াত মাত্ৰ নহয় আৰু আমি এফালে চাইডেও প্ৰায় 50 মিটাৰমান ৰাস্তা সেইখিনিও ইতিমধ্যে দিয়া হ'ল আৰু ক'ৰবাত যদি লাগে আমি চাই আছোঁ ৰাইজৰ ফালৰ পৰা কিছুমান আমাৰ ডিমাণ্ড থাকে সেই ডিমাণ্ডবিলাক যাতে পূৰ্ণ কৰে তেনেকৈ আমাৰ কিছুমান কথা জনোৱা হৈছিল গতিকে সেই ডিমাণ্ডবিলাক আমাৰ আজি ইউ পি পি এল গভৰ্ণমেণ্টে সুন্দৰভাৱে কামখিনি আগবঢ়াই লৈ গৈছে গতিকে এইখিনি চৰকাৰক মই অশেষ ৰাইজৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ কোনটো ব্লকৰ অন্তৰ্গত আছে এইখিনি আমাৰ চালাঘাটি ব্লকৰ অন্তৰ্গত হয় আৰু VCDC আমাৰ হালদৰ VCDCৰ অন্তৰ্গত হয় এইখিনি আমাৰ ৰেভিনিউ ভিলেজ অন্ধাইবাৰী এইখিনি ৰাইজে সুখী হৈছে এতিয়া ৰাইজৰ ফালৰ পৰাতো আমি ইতিমধ্যে আমাৰ মহিলাসকলে দেখা পাই আছে বা ৰাইজৰ আমাৰ ব্যক্তিসকলক কিছুমান আমি লগ কৰি গ'ল যে এইটো বৰ ভাল কাম হৈছে বুলি কৈছে গতিকে নেক্সট আকৌ যদি আমি কিবা এটা দৰকাৰ হয় তেনেকৈ যদি সহায় পায় তেতিয়া আমি বৰ সুখী হ'ম বুলি আমাক কৈছে ইতিমধ্যে ৰাইজে এইখিনি কাম কৰি দিয়াত বৰ আনন্দিত হৈছে ইয়াত বাদেও আৰু বেলেগ চৰকাৰী আঁচনিবিলাক ইয়াত ফাইনেল হয় আচলতে চৰকাৰী আঁচনিবিলাক আমাৰ এই ইউ পি পি এল গভৰ্ণমেণ্টে এইটো এটা ক'ব লাগিব কোনো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে কোনো মানে কম বেছি কৰা নাই সকলোকে মানে সমানভাৱে দি আহিছে গতিকে অৰুণোদয় আগতে ফাৰ্ষ্ট পেজ আছিল ছেকেণ্ড পেজ হৈ গৈছে এতিয়া থাৰ্ড পেজটো ইতিমধ্যে আমাৰ এই 19 তাৰিখৰ যেতিয়া এটা আমাৰ গ্ৰাম্যসভা আছে তাতে কিছুমান আমাক ধৰিব বুলি কৈছে আৰু এইটো কথা যে চৰকাৰী ঘৰৰ কথাখিনি ইতিমধ্যে আমাৰ এইখিনি গাঁৱত একেবাৰে সমানভাৱে এই যে আজিকালি চৰকাৰী ফালৰ পৰা আমাৰ গ্ৰাম্য চকী আছে জীৱিকা চকী বেংক চকীসকল আছে আহি বিচন্দৰভাৱে যিখন ঘৰ পাবলগীয়া ফেমিলি যে একেবাৰে দৰিদ্ৰ তেখেতসকল আৰামছে মানে ফটো তুলি লৈ গৈছে গতিকে সেইখিনি ক্ষেত্ৰতো কোনো এজন ফেমিলিয়ে বাদ পৰি নাযাব বুলি ইতিমধ্যে আমাক জনাই দিছে তাৰ কাৰণে আমি এইখন গভৰ্ণমেণ্টক অশেষভাৱে ধন্যবাদ লাগিব 17 বছৰ আৰু এইটো 4.5 বছৰ বহুত ডিফাৰেঞ্চ গতিকে আৰু ছিংগল গভৰ্ণমেণ্ট আছিল সেইটো আমিও আগতে গম পাইছিলোঁ যে ছিংগল গভৰ্ণমেণ্ট ভালকৈ কৰিব বুলি ভাবিছিলোঁ আগতে আমি এটাই ছিংগল গভৰ্ণমেণ্ট কোনো এটা অপজিশ্যন পাৰ্টি নাছিল আমিও তেতিয়া সেইখন গভৰ্ণমেণ্টৰ লগতে মিলিজুলি আছিলোঁ কিন্তু লাহে লাহে দেখা গ'ল যে সিহঁতৰ অলপ দাদাগিৰিটো অলপ বেছি হ'ল মানে আড্ডা অলপ বেছি হ'ল খোৱা লোৱা হাবি জাবি ধুমকি এইবিলাক বেছি হ'ল আৰু ইমানকৈ আমি এটা আধাৰ কাৰ্ড হিচাপে আমি এখন গাঁৱত এটা কিবা কৰিছিলোঁ যে শংকাৰ এটা ভুগিছিলোঁ যে ইফাল গ'লে অলপ অসুবিধা হৈছিল হাজিৰা কৰা মানুহবিলাকে হাজিৰা কৰিব যাব পৰা নাছিল এইটো কাৰণে বৰ আমি এটা অসুবিধাত ভুগি আছিলোঁ গতিকে এই 17 বছৰ আৰু এইটো আমাৰ 4.5 বছৰ গভৰ্ণমেণ্টত এইটো বহুত ডিফাৰেঞ্চ এনেকৈ যদি কৰি গ'লহেঁতেন বোধহয় এইখন BTRত বা এই BTCত বোধহয় কোনো এটা ৰাস্তাই বোধহয় পৰি নাথাকিলহেঁতেন গতিকে এইটো আমি এতিয়া বৰ্তমান এই 4.5 বছৰত দেখা পাইছোঁ